নমস্কাৰ, মই আছোঁ আজি এখন এনেকুৱা এখন ভিতৰুৱা অঞ্চল নেমুটাই গোহাঁই গাঁও। তাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা আছে, কিন্তু সুবিধাজনক নাই। তাতে আকৌ ৰাস্তাৰ কিছু অসুবিধা হোৱাৰ কাৰণে বহুত টিচাৰসকলে বা শিক্ষক যিকোনো এজন শিক্ষক যাবলৈ সেই ভিতৰুৱা অঞ্চললৈ যাবলৈ কিছু সংখ্যক অসুবিধা পায়। মই অকণমান সাহস কৰি মই ইয়াত প্ৰায় দুবছৰ কৰা হ'ল যদিও এতিয়া প্ৰায় ৰাস্তাটো ঠিক হৈছে যদিও আহিছোঁ, কিন্তু ভাল লাগিছে। তেওঁলোকে ইমান মৰমে আদৰি লৈছে, আৰু মই ভিতৰুৱা অঞ্চলত যিসকল ছাত্ৰ ছাত্ৰী আছে বা যিসকল প্ৰতিভা আছে, সেই প্ৰতিভাখিনি বা যিমান পাৰোঁ কম টাইমতে বা যিমানখিনি পাৰোঁ কম সময়তে মই তেওঁলোকক ওলাই দিবলৈ চেষ্টা কৰিছোঁ। আহক তেওঁলোকে কেনেধৰণে কৰিছে আপোনালোকক মই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, আমাৰ ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰী আছে। ইয়াত কৰোণা কালত প্ৰায় ছাত্ৰ ছাত্ৰী কম, কাৰণ আমি কমকৈ কৰিবলগীয়া আছে। কিছু আমি চৰকাৰৰ নিৰ্দেশ মানিবলগীয়া আছে। সেই গতিকে আমি বেছি সংখ্যক ছাত্ৰ ছাত্ৰী আমি ল'ব পৰা নাই, কাৰণ আমি প্ৰায় বেলেগ ঠাইতো কৰিব লগা হৈছে। প্ৰায় 30টা গ্ৰুপ, কিন্তু এইটো হৈছে আমাৰ টোটেল এইটো 5 নম্বৰ গ্ৰুপ। আৰু আহক তেওঁলোকে কি ধৰণে কৰিছে। এয়া আমাৰ তৃষ্ণা বুঢ়াগোহাঁই এখন ছবি কৰিছে। এই আছে আমাৰ প্ৰিন্সি বুঢ়াগোহাঁই, ইয়াত ভাস্বতী দত্ত। তেওঁলোকে কেনেধৰণে কৰিছে, যিখিনি পদ্ধতি আছে সেই পদ্ধতিবিলাক সুন্দৰভাৱে কৰিছে। এয়া এইখন আগত আছে দুজন আমাৰ ছাত্ৰ, তেওঁলোকে কৰিছে। তেওঁলোকে আশা কৰিছে ইমান ধুনীয়াকৈ এটা অঞ্চলৰ ভিতৰুৱা এটা অঞ্চলত আহি কিনে আমাক এনেধৰণে যে শিক্ষা দিছে বা ইমানখিনি শিকাইছে, কিন্তু শিকিব পাম বুলি ভবাই নাছিলে। কাৰণ তেওঁলোকে যেনেকৈ মাতিছে তেনেকৈ আজি মই সেই নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকক যিমানখিনি পাৰিছোঁ মই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। কিমান পাৰোঁ নাজানো, কিন্তু আশা কৰোঁ এই ভিতৰুৱা অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলখন আৰু আগলৈ এখন ওলাই যাবলৈ আশা কৰিছোঁ। কিমান দূৰ সম্ভৱ হয় মই নাজানো, যদিও তেওঁলোকৰ যিখিনি প্ৰতিভা আছে, তেওঁলোক কোনোবাই গান গাই ভাল পায়, কিছুমানে নাচি ভাল পায়। সেই নাচি ভাল পোৱাখিনি মই নিজৰ অন্তৰৰ পৰা যিমানখিনি পাৰোঁ মই এখন আগবঢ়াই নিবলৈ চেষ্টা কৰি যাম। আৰু ইয়াত আছে আমাৰ ছাত্ৰ দুজন। এই ছাত্ৰ দুজন দিছেনে, এইটো মমবাতি, এই মমবাতিটো ৰাখিছে, আৰু এইজনৰ মমবাতি ৰাখিছে। এয়া আমাৰ অম্লনজ্যোতি দত্ত, আৰু এয়া আমাৰ ধীৰাজপ্ৰতিম বুঢ়াগোহাঁই। এইটো খালি কণ্টিলাও, এইটোতো আমাৰ কিন্তু জমনি কৰে খালি কিছু দেই। নামটো কৈ দিয়াচোন, কি নাম আছে? নামটো ভুলকৈ কৈ পালোঁ নেকি? কৈ দিয়াচোন নামটো। অম্লনজ্যোতি বৰুৱা। অম্লনজ্যোতি বৰুৱা, চৰি ক্ষমা কৰিব, নামটো চব অম্লনজ্যোতি বৰুৱা। মই ভুলকৈ কৈ পালোঁ, দুখ দিয়া নধৰিব দেই আপোনালোকে। এয়া ধীৰাজপ্ৰতিম, নামটো কৈ দিয়াচোন তোমাৰ ধুনীয়াকৈ। নমস্কাৰ, মোৰ নাম শ্ৰী ধীৰাজপ্ৰতিম বৰগোহাঁই। অঁ, ঠিক আছে, ধুনীয়াকৈ আঁকিছে। ছবি আঁকি আছে, শেষে নাই হোৱা, আৰু লাগিব 2 ঘণ্টামান। অকণ দেখাবলৈ চেষ্টা কৰিছোঁ। এই ভিতৰুৱা অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে অকণমান আগবাঢ়ি যাওক, তাৰে মই কামনা কৰিছোঁ। আৰু কিমানটো সম্ভৱ হয় মই সেইখিনিও নাজানো, কিন্তু মই যিমানখিনি পাৰিছোঁ। ইয়াৰ পিছত পৰৱৰ্তী এইটো এটা প্ৰাকৃতিক চিনেৰি। লাহে আমি মানুহ, গৰু, ছাগলী, বান্দৰ, শিয়াল, অন্যান্য জীৱ জন্তু আমি তেওঁলোকক শিকাবলৈ চেষ্টা কৰিম। আৰু পৰাপক্ষত এই ভিতৰুৱা অঞ্চলত যিখিনি আছে প্ৰতিভাসমূহ আগবাঢ়ক, তাৰে মই কামনা কৰি মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।